हेलो एवरीवन हैप्पी न्यूज चैनल आपनालोक पुनर्बार स्वागतम जनाइছো। আজি আনিছো কলফুলৰ ৰেচিপি এটা। আহকচোন ৰেচিপিটো আগবাঢ়ো। মই কেৰাহীটো গৰম হ'ব দিছো ইয়াতে। ইটা দিম ইয়াতে মাষ্টাৰ্ড অইল। এটা 50 গ্ৰামৰ মিঠাতেল দিছো। খিনি গৰম হ'বলৈ ওয়েট কৰিম। তেলটো মোৰ ভালকৈ গৰম হৈ গৈছে। এতিয়া এটা গোটা জিৰা দিম আধা চামুচ। আৰু ডাঙৰ সাইজৰ পিয়াজ দুটা কাটি লৈছিলো এটা এড কৰিম। পিয়াজটো মই ৰংচোৱাকৈ ভাজি ল'ম। পিয়াজখিনি ৰংচোৱাকৈ ভাজি ল'লোঁ। এতিয়া এটা দুটা কেঁচা জলকীয়া দিম। মাজতে ফালি লৈছোঁ। দুটা কেঁচা জলকীয়া এটা এড কৰিলোঁ। এতিয়া কাটি ৰখা এটা ডাঙৰ সাইজৰ আলু কাটি ৰাখিছোঁ এটা। আৰু 250 গ্ৰাম কাটিছোঁ এটা ৰঙালাও। আৰু দিম কলফুল দিম ইয়াতে। মিহি মিহি কলফুল কাটি ৰাখিছোঁ এটা এড কৰিছোঁ। এতিয়া গোটেইখিনি সামগ্ৰী আমি মিক্স কৰিম। এতিয়া এইখিনি মিডিয়াম ফ্লেমত আমি ঢাকি ৰাখিম 10 মিনিটলৈ। 10 মিনিট ঢাকি ৰখা হৈ গ'ল। এতিয়া চেক কৰোঁ। এতিয়া ইয়াতে মছলাবিলাক এড কৰিম। সোৱাদ অনুসৰি দিম নিমখ, আধা চামুচ দিম হালধি, আধা চামুচ দিলোঁ। আৰু আদা ৰচুন দিম 1 চামুচ। আদা ৰচুন আৰু দিম ইয়াতে জিৰা ধনিয়া ভাজি ৰখা জিৰা ধনিয়া গুড়ি 1 চামুচ। ইয়াত গোটেইখিনি সামগ্ৰী ভাল কৰি মিক্স কৰিম। বিৰাট খাবলৈ টেষ্টি হয়। এবাৰ বনাই চাব কলফুল এনেকৈ। এতিয়া ভাল কৰি ফ্লেমটো বঢ়াই দিম। ভাল কৰি এইটো মিক্স কৰিম। এতিয়া খিনি ভাজা হৈ গৈছে। সৰু বাটিৰে 1 বাটি ইয়াতে পানী এড কৰি দিম। এতিয়া ইয়াক স্লো ফ্লেমত ঢাকি ৰাখিম 10 মিনিট। 10 মিনিট হৈ গ'ল। এতিয়া চেক কৰোঁ। ধুনীয়াকৈ সিজি আহিছে গোটেইখিনি কলফুলৰ লগত। অলমোষ্ট আমাৰ ডান হৈ গৈছে এইখিনি চব্জি। ফ্লেমটো বঢ়াই কেনে অকণমান শুকাই দিম। কিছুমান থুপথুপীয়া যদি পানী খাব বিচাৰে ঝোল তো থুপথুপীয়া দিব পাৰি। ড্ৰায়ে ভাল লাগে। আমাৰ এইখিনি চব্জি কমপ্লিট হৈ গ'ল। চাৰ্ভ কৰি আপোনালোকক দেখুৱাই আছোঁ। এইটো আমাৰ কমপ্লিট হৈ গ'ল। কলফুলৰ লগত আলু আৰু ৰঙালাওৰ চব্জি বিৰাট টেষ্টি হয়। আপোনালোকে বনাই কেনে খাব। আৰু মোৰ ডিছটো কেনেকুৱা লাগিছে প্লিজ জনাব। আৰু ভাল লাগিছে যদি এটা কমেণ্ট ড্ৰপ কৰিব আৰু লাইক মাৰি দিব। চোৱাৰ কাৰণে সকলোকে ধন্যবাদ।